আজি বলক ফাইনেলি গোলাঘাটৰ বিয়াৰ লাষ্ট পাৰ্টটোলৈ মই আপোনালোকৰ সন্মুখত আহিছো। প্ৰথমৰ পৰা ধৰি জোৰোণ আদি সকলো আপোনালোকে দেখা পালে। জোৰোণৰ পিছত গোটেই দিনটোৰো অলপমান ক্লিপছ মই লাষ্ট পাৰ্টত দেখাইছিলো আৰু গোটেই দিনটো তেনেকৈ পাৰ কৰি লাষ্টত এয়া সন্ধিয়া পৰৰ পৰিৱেশটো অকমান এনেই দেখাবলৈ চেষ্টা কৰিছো। তাৰ পাছত এতিয়া লাহেকে আমাৰ যাবলৈকে হ'ল, কাৰণ আমি যিহেতু তেজপুৰলৈকে যাম, গতিকে অকণ সোনকালে ওলাই দিব লাগিব। গতিকে এতিয়া খোৱা বোৱাৰ পৰ্বটো ষ্টাৰ্ট কৰো। খাই বৈ উঠি আমি ওলাই দিম বিয়া ঘৰৰ পৰা, আৰু তাৰ লগতে আপোনালোককো অকমান দেখাব ধৰিছো মই কি আছিলে সেইদিনা মেনুত। আপোনালোকেতো প্ৰথম ৰাতিপুৱাৰ ভাগটো দেখিছিলেই, প্ৰথম দুটা পাৰ্টতে দেখাইছিলো। তাৰ পাছত সন্ধিয়াৰ পৰ্বটো দেখা পালে। এতিয়া এয়া ফাইনেলি শেষৰ মানে ৰাতিৰ পৰ্বটো ইয়াত দেখাইছো। আৰু ষ্টাৰ্টাৰ আমি ভাগে ভাগে লোৱা নাছিলো, একেখন প্লেটতে লৈ পেলাই তিনিওজনীয়ে ভগাই খালো, মানে অংকিতা, মই আৰু বৰ্মা। তাৰ পাছত এয়া ফাইনেল ডিনাৰ, আৰু ফাইনেলি এই চিৰিজটো ইয়াতেই কমপ্লিট। গতিকে এইটো লাষ্ট পাৰ্ট আছিল যিহেতু ইয়াৰ পিছত আৰু নাই, আৰু আজিৰ ব্লগটো ইয়াতেই সামৰণি মাৰিছো। আশা কৰো আপোনালোকে চাই ভাল পালে। লগতে আৰু ভিডিঅ'জৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।